আমি আজি শংকৰদেৱ শিশু নিকেতনৰ ভাৰতীয় গণিত পৰিচয় চতুৰ্থ শ্ৰেণীৰ 16 নম্বৰ অধ্যায়টো আমি চাওঁ আহাচোন। ইয়াত কিছুমান চিম্বল দিছে, চিম্বলবিলাক পিছৰ ঘৰত কি হয় লিখিব দিছে। এইটো চিম্বলটো ওপৰলৈ গৈছে, এইটো এই চাইডে মুভ কৰিছে, এইটো তললৈ মুভ কৰিছে, এইটো এইফালে মুভ কৰিছে। ইয়াত নেক্সট কি হ'ব, আকৌ ওপৰলৈ মুভ কৰিব, এইটো এইফালে মুভ কৰিব, তললৈ মুভ কৰিব, এইফালে মুভ কৰিব। ইয়াত ঠিক তেনেকৈ ওপৰলৈ এইটো ওপৰলৈ এডাল আছে, শূন্যটো দি পেলাই ওপৰলৈ দুডাল আছে, তিনিডাল আছে। ইয়াত আকৌ এডালো দিব পাৰা বা আকৌ ৰিপিট কৰিব পাৰা, এডাল দুডাল তিনিডাল, বা ইয়াত চাৰিডালো দিব পাৰা তুমি। ইয়াত তিনিডাল আছে, চাৰিডাল এনেকৈ কৰি দিব পাৰা। এইটো তেনেকৈ কৰিবা। ইয়াত এইটো চাই পেলাই এইটো তেনেকৈ ত্ৰিভুজ আছে, বৃত্ত, আয়ত, ত্ৰিভুজ, বৃত্ত, আয়ত একেকেইটাকে ৰিপিট হৈছে। তোমালোকে নেক্সট এটা কৰিবা তেনেকৈ। এইটো ওপৰমুখে আছে, এইটো তলৰমুখে, ওপৰমুখে তলৰমুখে কৰিব পাৰিবা। এইটো ওপৰমুখ আছে, তলমুখ, ওপৰমুখ, তলমুখ এনেকৈ কৰিবা। এইখিনিও তেনেকৈ তোমালোকে কৰিবা। ইয়াত এই বৃত্তটোৰ ইয়াত চিন দিয়া আছে। নেক্সট ইয়ালৈ আহিলে, নেক্সট এইফালে আহিলে, দেন ওপৰৰ ফালে হ'ব। তেনেকৈ সেইটো কৰিবা। এইকেইটা তেনেকৈ চাই লৈ কৰিব পাৰিবা। ইয়াত খালী ঠাই পূৰ কৰিবলৈ কৈছে, এইকেইটা ইম্পৰ্টেণ্ট হয়। ক, খ, গ, ঘ, ঙ প্ৰথম চ, দ্বিতীয় ছ, বৰ্গীয় জ, জ, ঞ এনেকৈ কৰিবা। ইয়াত এ, ক, বি, খ, চি, গ হৈছে। ইয়াত কি আছে, এ, বি, চি, ইয়াত টি হ'ব। তেনেকৈ ইয়াত ক, খ, গ, ঘ হ'ব। ইয়াত তেনেকৈ ক্ৰমান্বয়ে কৰিবা। এইটো 11, 22, 33, 44 হ'ব, 55 হ'ব। তেনেকৈ ইয়াত লগত ইয়াত ক আছে, খ আছে, গ আছে, ঘ হ'ব। এনেকৈ কৰি যাবা। ইয়াত 2 আছে, 2ৰ পৰা 3 লিখা নাই, 4 পেলাগে, মানে 2, 4, 6, 2 2কৈ যোগ কৰি গৈছে। 2, 4, 6, 8, 10, 12, 14, 16 এনেকৈ হ'ব। ইয়াত এবাৰ 5, 10, 15, 20 মানে 5 5কৈ যোগ কৰি গৈছে। 5, 10, 15, 20, 20ৰ লগত 5, 25 হ'ব, 25 30 এনেকৈ গৈ থাকিব। তেনেকৈ এইকেইটা কৰি চাবা। ইয়াত 25ৰ পৰা 50 পালাগে, 50ৰ পৰা 75 পালাগে, 75ৰ পৰা 100 পালাগে। মানে ইয়াত 25 25কৈ যোগ হৈছে। 25ৰ লগত 25 যোগ কৰি 50, 50ৰ লগত 25 যোগ কৰি 75, 75ৰ লগত 25 যোগ কৰি 100 হৈছে। 100ৰ লগত 25 যোগ কৰিলে কিমান হয়, 125 হ'ব। তেনেকৈ যোগ কৰি থাকিবা। ইয়াত 1 হৈছে, 10 হৈছে, 100 হৈছে। ইয়াত তোমালোকেতো 1000 কৰিব পাৰা। তেনেকৈ কৰি গৈ থাকিব। মানে ইয়াত প্ৰথমতে 1 হ'ল, 1ৰ লগত 1টা শূন্য আহিলে, 2টা শূন্য আহিলে, 3টা শূন্য আহিব, এনেকৈ গৈ থাকিব। কৰিবা তেনেকৈ। এইটো পৰীক্ষাত নাহে, তথাপি চাই ল'বাচোন। এইটো ইয়াত 1ৰ পৰা 9লৈকে সংখ্যাৰকেইটা বহুৱাইছে, এনেদৰে বহুৱাইছে যাতে যোন ফালৰ পৰা যোগ কৰিলেও 15 হয়। এতিয়া 4, 3, 4, 7, 7 8 15, 8, 8 1 9, 9 6 15, 7 2 9, 9 6 15, এনেকৈ যোনফালে যোগ কৰা মানে 15 হ'ব। এইটো কিন্তু সংখ্যাটো এটা সংখ্যা এবাৰেই বহুৱাব পাৰিবা। ইয়াত ঠিক তেনেকৈ ইয়াত এইকেইটা বহুৱাই থৈছে 1ৰ পৰা 6লৈকে। ইয়াত যোগ কৰিলে কি হ'ব, 10 হ'ব। মানে 3 2 5, 5 10। এনেকৈ কৰি তোমালোকে এই দুটা কৰিবাচোন। এইটো পঢ়ি লৈ পেলাই কি কৰিব দিছে পঢ়ি লৈ কৰিবা। ইয়াত তেনেকৈ এই ঘৰটো নিজে ট্ৰাই কৰিবা। 1ৰ পৰা 6লৈকে এইটো নিজে বহুৱাই 9 হ'ব লাগিব। আৰু এইখিনি নিজে কৰিবা। আৰু 1 2 3, 2 1 3, 3 3 6 এইবিলাক পাৰিবা। 3 2 5, 5 4 9। ইয়াত 1 আহিলে, 2 আহিলে, 3 আহিলে, ইয়াত 4 আহিব। ইয়াত 2 3 4, 3 4 5, তাৰপৰা যোগ কৰি দিবা এইফালে। এইখিনি তেনেকৈ 9ৰ লগত 12 পূৰণ কৰিবলৈ কৈছে। 9ৰ লগত 12 পূৰণ কৰিলে 108 হয়। আকৌ 108টো এনেকৈ যোগ কৰিলে 9 হ'ব লাগিব, মানে 1 0 8 9। তেনেকৈ 9ৰ লগত 13 পূৰণ কৰিলে 117 হয়। 117টো 1 যোগ 1 যোগ 7 সমান 9। ঠিক তেনেকৈ ইয়াতো তেনেকৈ এতিয়া কৰিব পাৰিবা। 9ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব, 180 হ'ব। 180টো এনেকৈ কৰি দিবা যাতে ইয়াত আকৌ 1 যোগ 8 যোগ 0 9 হ'ব লাগিব। ইয়াতো ঠিক তেনেকৈ 9 পূৰণ 21 পূৰণ কৰিছে, 189 হৈছে। 189টো চোৱাচোন, 9টো 9 হৈ গ'ল, থাকি যোৱাটো 8 1 9 ওলালে, আকৌ 9 ওলাইছে। তেনেকৈ 9ৰ লগত 22 পূৰণ কৰি 198 পালে। 9টোতো আছেই, আকৌ থাকি যোৱাটো 8 1 9 হৈছে। 9ৰ লগত 23 পূৰণ কৰিছে, 2 যোগ 7 পাইছে, 2 0 7, 207 পাইছে। আৰু 2ৰ লগত 7টো যোগ কৰিলে আকৌ 9 হ'ব। ঠিক তেনেকৈ এইকেইটা পূৰণ কৰি যিমানটো হয়, যিটো 9 ওলাব, আৰু নোলোৱা দুটা সংখ্যা যোগ কৰিলে আকৌ সেই 9টোৱে ওলাব। ইয়াত ঠিক তেনেকৈ চোৱাচোন। ইয়াতো তেনেকৈ ইয়াত 1 যোগ কৰিছে, 1টা 1, 2 যোগ কৰিছে, 2টা 1, 3 যোগ কৰিছে, 3টা 1, 4 যোগ কৰিছে, 4টা 1, 5 যোগ কৰিছে, 5টা 1। এনেকৈ এইকেইটা কৰিলেই হ'ল।
ইয়াতো ঠিক তেনেকৈ 22ৰ লগত 9 পূৰণ কৰি 198 পাইছে। ইয়াত চোৱা এটা এই 9টোতো আছেই, আকৌ 8 9 হৈছে। আকৌ 222ৰ লগত 9 পূৰণ কৰি ইয়াত মাজত দুটা 9টো আছেই, লগত 8 আকৌ 9 হ'ব। ঠিক তেনেকৈ ইয়াত 9 আকৌ 4টা 2 লগত 9 পূৰণ কৰিছে, 1 9 9 8 পাইছে, 9 9 ওলাইছে, আকৌ 8 9 হ'ব। ঠিক তেনেকৈ মাজৰকেইটা 9 ওলাই, আকৌ কাষৰ দুটা পূৰণ কৰিলেও সেই 9 যোগ কৰিলেও 9 ওলাব। ইয়াত 37ৰ লগত 3 পূৰণ কৰি 1 মানে 111 পালে। 3 6 9 12 এনেকৈ গৈছে, মানে 3 3কৈ গৈছে। ইয়াত 2 2 হ'ব, ইয়াত 3 3 হ'ব, ইয়াত 4 4 হ'ব, তেনেকৈ ইয়াত গৈ 9 9 হৈছেগৈ। এইখিনি ঘৰত ধুনীয়াকৈ কৰিবা, পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ।